বেশ্যা 20 শতিকাৰ যান্ত্ৰিক যুগৰ সভ্যতাৰ তাইও এজনী মানুহ। তেজ, মাংস, অস্থি, চৰ্ম, স্নায়ুৰে ভৰা যন্ত্ৰমান দেহ পিঞ্জৰাটোৰ মাজত বায়বীয় জীৱটোৰ আৱশ্যকীয় ভোকৰ ভাত আৰু পিয়াহৰ পানীৰ অভাৱটোৱেই যেতিয়া চূড়ান্ত আৰু তাৰ বাবেই যেতিয়া এমুঠি টকাৰ প্ৰয়োজন, আত্মসন্মানৰ দাম্ভিক চকচকীয়া মুখা পিন্ধা ৰায় চাহেব শৰ্মা, খান বাহাদুৰ ইকবাল, ইয়েচি ফুকনৰ বুকুটো যেতিয়া তেওঁলোকৰ ঘৰৰ ডিঙিত শিকলি দিয়া বিলাতী কুকুৰটোৰ দৰে চেপি ৰখা দুৰন্ত কামনাৰ তাৰণা আৰু তাৰে চৰিতাৰ্থৰ বাবেই চোৰৰ দৰে আন্ধাৰৰ আঁৰ লৈ তাইৰ ঘৰলৈ সিহঁতৰ গোপন আগমন। এটোপা সুৰা আৰু চাকিৰ চাক নয়াত উঠি অমৰৰ যেতিয়া জীৱনৰ নিগুৰ কৰোণতাৰ দাৰ্শনিক ব্যাখ্যা দিয়াৰ একান্ত অধিকাৰ সমাজৰ ব্যভিচাৰত কক্ষচ্যুত, অৰ্থনৈতিক সমস্যাত জ্বলা কলা পৰমুখাপেক্ষী মৰিবলৈ ধৰা তাইৰ জীৱনটোক আত্মসন্মান নাৰী পবিত্ৰতাৰ বিৰাট প্ৰবঞ্চনাৰে ঠগি তিলে তিলে জহি যাবলৈ দিয়া অৰ্থহীন কৌতূহলটোক তাই তাইৰ আৱশ্যকতাহীন জীৱনটোতকৈও বিড়ম্বনা বুলি ভাবে। সেয়ে হয়তো সুৰা, গান আৰু নৃত্যৰ মজলিছৰ আৰাম কামৰাত পৃথিৱীৰ বোকাৰে সজা দেহা বেছি তাই হ'ল নৃত্যৰতা, কামৰতা, কলুষ বেশ্যা। আজিৰ নগণ্য আত্মসন্মানৰ ভীৰুতাক বিসৰ্জন দি তাই বাছি ল'লে জীৱনৰ এটি সহজ নিশ্চিন্ত উপায়। কিন্তু সিমান সহজ নহয়। তাৰ বাবে তাইকে লগা হ'ল বিশ্ববিখ্যাত মনোবিজ্ঞান বৈশ্লেষণিক পণ্ডিত ফ্ৰয়ডৰ, যৌনতাত্ত্বিক হেভলক ইলিছৰ যৌন তত্ত্বৰ ক খ গৰ জ্ঞান, গৰ্ভৰোধ গৰ্ভপাতৰ কিছুমান সহজ উপায়, বাৎসায়ানৰ কামশাস্ত্ৰৰ প্ৰেমাভিনয়ৰ কিছুমান উন্নত মনোৰঞ্জক লাস্য, অৰিয়েণ্টেল নৃত্য আৰু সংগীতৰ নিখুঁত সুৰ আৰু ভংগীমা, তানপুৰা আদি যন্ত্ৰবাদ্যৰ এটা পুৰা ছেট, হেমেকা সন্ধিয়া গৰম কৰা ৰেড চিল 3X ৰামৰ কিছুমান ৰঙা বটল, বেংগল কেমিকেল কোম্পানীৰ সুগন্ধি প্ৰসাধন, কমলালয়ৰ কেইখনমান আকাশী ৰঙৰ শাৰী আৰু কত কি। তাইৰ বাবে নহয়, এইবিলাক চব সিহঁতৰ বাবে। সিহঁতকে লাগে কেৱল আনন্দ, কেৱল কামনা তৃপ্তিৰ কোলাহলপূৰ্ণ মাতলামিৰ এখন বুৱতী সুঁতি। আৰু তাই যেনিবা সিহঁতৰ টোপনিৰ পৰা উঠা অলস চিন্তাৰ একাপ গৰম মিঠা চাহ, টকাৰ এৱা সূতাৰে টনা এটা নিষ্প্ৰাণ কাঠৰ পুতলা নাচ। তাইৰ নাই জীৱন, তাইৰ নাই ভাগৰ, তাইৰ নাই কোনো ক্লেশ। তাইৰ জীৱনৰ সহজ গতিটোৰ ৰুদ্ধ হৈ যোৱা স্বাভাৱিক প্ৰসাৰতাৰ প্ৰতি সিহঁত অন্ধ। প্ৰগতিশীল ইণ্টেলেকচুৱেল কবি মিষ্টাৰ বৰুৱাই হয়তো নিৰ্ভীকভাৱেই কয়, এই বাৰাংগনা কাৰাগাৰে সমাজৰ যিমানেই অনিষ্ট নকৰক মই গৌৰৱ কৰোঁ। ভাৰতৰ দুটা পুৰণি ৰত্ন আজিও সিহঁতে জীয়াই ৰাখিছে, অৰিয়েণ্টেল ডান্স আৰু অৰিয়েণ্টেল মিউজিক। সিহঁত নোহোৱা হ'লে একেবাৰে লোপ পালেহেঁতেন। অৰ্থনীতিৰ অধ্যাপক বানাৰ্জীয়ে হয়তো ক'ব,
ভাৰতৰ বৰ্তমান অৰ্থনৈতিক অৱস্থাত ইহঁত অৱশ্যম্ভাৱী। ইহঁতৰ জন্ম কোনো বিদ্যুৎ প্ৰবাহ নহয়, বজ্ৰপাতৰ আকস্মিক আঘাতো নহয়। অমৃত বজাৰৰ সম্পাদকে সেয়ে হয়তো আমাক বাতৰি যোগায়। অকল কলিকতা মহানগৰীতে ৪৫,০০০ৰো ওপৰ গভৰ্ণমেণ্টক কৰ সোধায়। চমৎকাৰ গভৰ্ণমেণ্টৰ ধন উপাৰ্জনৰ পথ। আৰু বা কত বেআইনী বেশ্যাৰ বাস। কিন্তু সিহঁতৰ বেআইনী ব্যৱসায়তে নাই। মুনাফাখোৰ পণ্ডিত সিঙৰ ১০০ টিং চোৰাং মিঠাতেলৰ লাভৰ অংশ, বা মন্ত্ৰী আলী চাহাবৰ ভতিজাক টেক্সটাইল ছুপাৰিণ্টেণ্ডেণ্ট আশ্ৰফ আলীৰ গোপন সন্মতিগ্ৰাহী কলা বজাৰৰ চোৰাং ধনৰ ভাগ, নাইবা মৰা অসমীয়াৰ পচা জকা টানি অসমৰ উৰ্বৰা পতিত মাটিত জাকে জাকে পমুৱা শগুনৰ আক্ৰমণমূলক বেআইনী দখল। তাইৰ মৰ্জিত অৰ্জন মাত্ৰ চৌখিনে ধনীৰ যুক্তিসন্মত ব্যয়ৰ এটা নগণ্য অংশ। তাইৰ ওঠতে নাই নিষ্পেষিতৰ বুকু হোৱা কেঁচা তেজৰ নীলাজ চেকা। আছে মাথো বিলাসী ধনীৰ মনাৰ টকাৰে কিনা লিপষ্টিকৰ সমুজ্জ্বল ৰং। তথাপি তাইক সকলোৱে ঘিণ কৰে, হাঁহে, হায় লাঞ্ছিত বেশ্যা। কিন্তু আন্ধাৰৰ আঁৰৰ কামুক ভদ্ৰবেশী দস্যুৰ দল পোহৰত ইমানে জিলিকা। হুইটমেনে অৱশ্যে কান্দে, আমাৰ বৰুৱা কবিয়েও কান্দে। এজনে কান্দে তাইৰ সৌন্দৰ্যৰ জকাতত কৃত্ৰিম প্ৰসাধনৰ অত্যাচাৰেৰে ঈশ্বৰৰ সুন্দৰ সৃষ্টিত আনৰ মন জগনীয়াৰ হ'বৰ বাবে, ২ টকা অহাৰ বাট মুকলি ৰখাবৰ বাবে, ধুনীয়া বোলাবৰ হাঁহি উঠা বাসনাটো দেখি। ইজনে কান্দে পতিতা গাভৰু ওঠৰ লালিমাৰ বাবে, তেওঁৰ উদ্ভ্ৰান্ত প্ৰেমিক হৃদয়ৰ মানৱীয় কামনাৰ পলাশৰ জুইত উৰণীয়া চগাৰ দৰে আত্ম আহুতি দিয়াৰ নিমন্ত্ৰণ জনায়। তেওঁ কান্দে ২০ শতিকাৰ নিৰ্ভীক দেৱদাসীৰ বাবে। অজন্তা ইলোৰাৰ ৰূপদক্ষ শিল্পীৰতো তাই এক অভাৱনীয় প্ৰয়োজন। উলংগ নাৰী সৌন্দৰ্যৰ সাধনাৰ গোপন কক্ষত তাই যে জীৱন্ত সৌন্দৰ্যৰ চিৰ নতুন প্ৰতীক। আৰু এই সংগ্ৰামলিপ্ত কামনাৰ আগত উৎসৰ্গিত খাকী জীৱনবিলাকৰ উন্মত্ত কাম বুভুক্ষাৰ পথত তাই এক সামাজিক শৃংখলাৰ শাসক। কিন্তু সমাজৰ ধৰণীধৰ দলেই তাইক ভয় কৰে আটাইতকৈ বেছি। দেশদ্ৰোহী, জাতিদ্ৰোহী, সমাজদ্ৰোহী তাই অগ্নিক সাক্ষী কৰি লোৱা কত পতিব্ৰতা স্ত্ৰীৰ মদ্যপায়ী জন্তু স্বামীৰ তাইয়ে সৰ্বনাশৰ হেতু। কত ভৱিষ্যত দেশ গৌৰৱ দেশ নেতাৰ উদ্ভ্ৰান্ত যৌৱন মাদকতাৰ ভোগ যাচি ক্ষয় ৰোগ গনৰিয়াৰ যন্ত্ৰণাত অকালে মৃত্যুৰো মূল তাইয়ে। তাতোকৈ চৰিত্ৰৰ কৰ্ণধাৰ সমাজৰ নীতি বিচাৰৰ ফটা ঢোল কোবোৱা বৰমূৰীয়াসকলৰ গোপন চৰিত্ৰৰ তাই যে কখতিশীল। তথাপি তুমি মহিয়ান হে গোপন প্ৰিয়া। ২০খন চাহ বাগানৰ মালিক বৰুৱা হাকিমে হাজাৰ কুলিৰ তেজ শুহি অনা অক্ষয় ঐশ্বৰ্যৰ তুমি কি শান্তিৰূপী লক্ষ্মী গৃহিণী। মনীষীসকলৰ তৰ্ক চক্ৰত তুমি যে এক গৱেষণাৰ বিষয়। ভাৰত স্বাধীনতাতকৈও গুৰুত্বৰ। ছান ফ্ৰান্সিস্কোৰ ভৱিষ্যত আন্তৰ্জাতিক পৰিকল্পনাতকৈও সমস্যাপূৰ্ণ। কোনে জানে তোমাৰ চকুত, তোমাৰ ওঠত, তোমাৰ দেহত মনালিছাৰ কি ৰহস্যময় লাস্য।
সি আত্মপ্ৰতিষ্ঠা আত্মতৃপ্তিৰ গোপন অৰ্থপূৰ্ণ হাঁহি নে সমাজৰ অবিচাৰ অন্যায়ৰ বিৰুদ্ধে কটাক্ষ বিদ্ৰোহ প্ৰতিহিংসাৰ অস্ফুটিত উত্তপ্ত লাভাৰ জ্বলন্ত ফিৰিঙতি ধন্য হে কৰি শতিকাৰ নৃত্যশিলা ককিল কণ্ঠা চিত্ৰলেখা তোমাৰ চলনাত হত অনিৰুদ্ধ অসুৰ বানৰ ৰুদ্ধ কাৰাগাৰত বন্দী দাপৰ যুগৰ শ্ৰীকৃষ্ণৰ অব্যৰ্থ সুদৰ্শন চক্ৰও হয়তো তোমাৰ আগত শক্তিহীন তোমাৰ একো নাই আছে মাথো অলখ বাহুৰ এটি প্ৰাণহীন দুৰ্বল বান্ধনি এটি তেজ নাইকিয়া হেতা হাঁহি আৰু উলংগ দেহৰ উৎকটে কামুকতা হে যান্ত্ৰিক যুগৰ যন্ত্ৰপ্ৰায় বিশ্বপ্ৰিয়া কোনে কয় তুমি বাৰাংগনা তুমি এ ধনিক সম্প্ৰদায়ৰ বিৰুদ্ধে বনোৱাৰ শ্ৰেণী সংগ্ৰামৰ এটা সংকটপূৰ্ণ ষ্ট্ৰেটেজিক পইণ্ট তুমি 20 শতিকাৰ নগ্ন সভ্যতাৰ নিৰ্ভীক বীৰাংগনা